হাই এভৰিৱান, আজি আকৌ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। চাই থাকক মোৰ ভিডিঅ' আৰু আশা কৰোঁ সকলোৱে ভালেই পাব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই বনাই আছোঁ ল'ৰাৰ ভাত, মানে বনাই হ'ল, এয়া চিটি মাৰি থৈ দিছোঁ। ল'ৰাৰ ভাত এক্সট্ৰাকৈ মই বনাওঁ কৈছোঁ আপোনালোকক। আৰু এতিয়া 11:30 বাজিব হ'ল। 11টা বাজিব হ'ল আৰু আজি এফালে ফুৰিবলৈ যাম। অইন দিনাখনতো নাযাওঁৱেই, মানে আজি হাজবেণ্ডে মানে কামলৈ নাযায় যিহেতু এফালে ফুৰিবলৈ যাম। কিন্তু এতিয়া নহয়, মানে অলপ টাইমৰ পিছত, মানে দুপৰীয়া ভাত ৰুমতে খাই যাম। বাহিৰত খোৱা নহয়, মানে মই বিশেষকৈ বাহিৰত খোৱাটো পচন্দ নকৰোঁ, সেইকাৰণে ঘৰতে খাই যাম, ৰুমতে খাই যাম। আৰু চাই থাকিব ভিডিঅ'টো, ক'লৈ যাওঁ, কি কৰোঁ কি নকৰোঁ দেখাই থাকিম। বিশেষ তেনেকুৱা একো কামত নাযাওঁ, এনেই অকণমান ফুৰিবলৈ যাম, মানে কাৰো ঘৰতো নহয়, এনেই অকণমান ফুৰিবলৈ যাম। ক'ত যাওঁ দেখাই থাকিম, ক'ত যাওঁ দেখাই থাকিম। আৰু যিহেতু ল'ৰাই দিনটো গোটেই সপ্তাহটো গোটেই মাহটো এনেকৈ সোমাই থাকিবলগীয়া হয়, সেইকাৰণে তাকো অকণমান উলিয়াই নিয়া হ'ব। আৰু মানে যাম, অলপ দেৰিকৈ যাম, মানে 1-2 এনেকুৱা বজাত যাম। আৰু ল'ৰাৰ ভাত বনাই হৈছে যিহেতু আমাৰ ভাত অলপ দেৰিকৈ বনাম। আৰু মই যিহেতু আগৰ ভিডিঅ'কেইটাত গম পাইছেই, যিহেতু মই ল'ৰাৰ লগত গা ধুওঁ বুলি ক'লে যেতিয়াই ধুওঁ তেতিয়াই ধুওঁ বুলি ক'লে ধুব নোৱাৰোঁ, সেইকাৰণে অলপ টাইম লাগে। সেইকাৰণে তাক এতিয়া শুবলৈ দিওঁ। খোৱাৰ পিছত সি যেতিয়া শুব তেতিয়া মই গা পা ধুই আহিব পাৰিম। আৰু এতিয়া মই তাক অলপ খুৱাই লওঁ, তাৰ আগতে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আৰু এটা কথা, মই বিচনা পাৰিবই পৰা নাই, তাৰ লগত লাগি থাকোঁতেই কৈছে ৰাতিপুৱাৰ পৰা ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো কাম কৰিয়ে আছোঁ। আৰু এতিয়া মই বিচনা পাৰি লওঁ, লৈ পেলাই তাক অলপ শুবলৈ দিওঁ, তাৰপিছত গা পা ধুই উঠি তাৰ পাছত লগ পাই আছোঁ আপোনালোকক। আৰু এতিয়া গা পা ধুই আহিলোঁ, আৰু গা পা ধুইও আহিলোঁ, আৰু ল'ৰাও উঠি গ'ল। এতিয়া আৰু তাক লৈ কেনেনো বেলেগ কি কাম কৰিম, তথাপিতো তাক লৈয়ে বেলেগ কাম এটা কৰোঁ বুলি হাতত লৈছোঁ। মানে সেই কামটো হৈছে মানে আঁঠুৱা। আৰু এই আঁঠুৱাটো মানে কি, এনেকুৱা চিলনিবিলাক, এই এনেকুৱা শিৰ যে আঁঠুৱাটো চিলাই লওঁ, তাৰপাছত ভাত বনাইহে খাই বৈ লৈ এফালে ওলাই যোৱাৰ প্লেন কৰিম। মই এতিয়া আঁঠুৱাটো চিলাই লওঁ, আৰু মই নোযোৱাৰ আগতেতো ল'ৰাই লাগিলেগৈ মেচিনত। আৰু এতিয়া মই আঁঠুৱাটো চিলাই কৰি লওঁ, তাৰপাছত ভাতৰ যোগাৰ কৰিম। চাই থাকক ভিডিঅ'টো। হাই ফ্ৰেণ্ডছ, এতিয়া যাবলৈ ওলাইছোঁ, আৰু ক'ত কি কৰোঁ নকৰোঁ দেখাই থাকিম। চাই থাকক ভিডিঅ'টো, আৰু বলক এতিয়া গৈ থাকোঁ। হাই ফ্ৰেণ্ডছ, আমি এফালে আহিম বুলি কৈছিলোঁ যেতিয়া আহি গ'লোঁ। 2:30মান বাজিছে হ'বলা, এতিয়া 2:42 হৈ গ'ল। আৰু আমি আহিছোঁ কলাক্ষেত্ৰ। চিনি পোৱাসকলে পাইছে চাগে, আহি পাইছোঁ মাত্ৰ, কিন্তু ভিতৰত সোমোৱা নাই। এতিয়া ভিতৰলৈ গৈ আছোঁ। এবাৰ গোটেই পৰিৱেশটো দেখাই লওঁ বাৰু। পৰিলি নে? ল'ৰাই একদম পূৰা দৌৰি ফুৰিছে, দৌৰি পৰিও গৈছে, দেখিছেনে? পূৰা দৌৰি ফুৰিছে। আৰু বহুত মানুহ হ'ব বুলি ভাবিছিলোঁ, কিন্তু বৰ্তমান বহুত মানুহ নাই, আৰু 30% মানুহ আছে। আৰু দেখিছেনে কি চিগিব গৈছে। পূৰা দৌৰি ফুৰিছে, আৰু ফুলবোৰ ছিগিবলৈ যায়, দেখিছেনে কিমান যে দৌৰি ফুৰিছে নহয়। এতিয়া যাওঁ ভিতৰলৈ, আৰু এইটোৱে মেইন ঘৰটো।
সেই ফটো উঠিবলৈ লৈছিলোঁ। আৰু এতিয়া যাওঁ ভিতৰলৈ। ভিতৰত গৈ টিপাওঁ দেখা থাকিম, চাই থাকক। ল'ৰাই একদম পূৰা দৌৰি ফুৰিছে, চাওক না, দৌৰি ক'লৈ যে যায় নহয়। আৰু এতিয়া ভিতৰলৈ গৈ দেখাই আছোঁ। তাক সুধিলোঁ খোজকাঢ়িব বোলে, মাৰি মাৰি খোজকাঢ়ি গৈছে। আৰু এতিয়া ভিতৰত সোমাই আছোঁ। ভিতৰত কি পাওঁ দেখাবলৈ চেষ্টা কৰোঁ। প্ৰথমতে এয়া অসমীয়া মানে সংস্কৃতিৰ বজাই ৰখা এইবিলাক কিছুমান হেৰি, আৰু তাৰপিছত কলৰ চলৰ সিহঁতৰ আছে কিবা কিবি। এইপিনেটো ঘোঁৰা ৰাখি থৈ দিছে, সেইপিনে ঢোল এইকেইটা। আৰু এইবিলাক মূৰ্তি দেখিছেনে, আগৰ দিনত যেনেকৈ ভাওনা কৰিছিলে সকলোবোৰ সজাই সজাই থৈ দিছে নহয় নেকি। এইপিনে এয়া যিবিলাক নেকি কয় মিচিং সকলৰ সাজপাৰ এইবিলাক। এইপিনেতো কি ড্ৰেছ কয় মই নাজানো, আপোনালোকে জানে যদি কমেণ্টত জনাব। আৰু এইফালে মানুহবিলাকে এনেকৈ এইবিলাক এইবোৰ কি সাজ হয় নাজানো বাৰু। এইবোৰ যিবিলাক নেকি অসমীয়া সাজপাৰ সকলো ইয়াত বজাই ৰখা হৈছে। মই প্ৰথম বিয়া হৈ আহি চাইছিলোঁ, তাৰপিছত অহাই নাই। আৰু এতিয়া ল'ৰা জন্ম চাবলৈ মা ল'ৰাহঁত লৈ গ'ল, দেখাই নাপালোঁ। আৰু এইবোৰ কিবা কিবি এনেকৈ কাপোৰ সজাই মেলি থৈছে, যিবিলাক নেকি আগৰ দিনৰ নহয় জানো। এইবোৰ এইবোৰ যেনেকৈ অসমীয়া সাজপাৰ হয়। ইয়াত বিশেষকৈ ভিডিঅ' কৰিব নিদিয়ে, কিন্তু মই অকণমান কৰিছোঁ বাৰু। আৰু এইখন নাও হয়। আৰু এইটো কিবা চৰিয়া হয়, খুব হ'ব সুধি ক'বচোন। এইফালে এইবোৰ বহুত কাপোৰে আছে ইয়াত। আৰু এইপিনে বাচন বৰ্তন যিবিলাক নেকি কাঁহৰ হয়, আৰু পিতলৰ কিছুমান আছে সেয়াও। আৰু এইবোৰ বহুত ডাঙৰকৈ বনাই কৰি থৈছে এইবোৰ। আৰু এইটো কি বস্তু মই নাজানো বাৰু, পাৰিলে জনাব আপোনালোকে কমেণ্টত। আৰু এইবোৰ চেৰেকী বুলি কয় যে জানেনে, যঁতৰ চেৰেকী, এইকেইটা চেৰেকী হয়। আৰু এইপিনে যিবিলাক নেকি অসমীয়া বিহুৰ মানে হেৰি এইবোৰ। ইয়াত যিহেতু বেছিকৈ কেমেৰা কৰিব দিয়া নাই, সেইকাৰণে মই অলপ অলপ কৰিছোঁ। আপোনালোকক এতিয়া মই আচল বস্তু এটা দেখাম। এয়া এইখন অসমীয়াৰ শাল হয়। আৰু এইবিলাক আগৰ দিনৰ ককা আইতাসকলে ধান বনোৱা, ধান জাৰা এইবোৰ কৰি আছিলে, কৰি থকা খেতিবিলাক থৈ দিছে। এইবোৰ তলত দেখিছেনে ফুল হয়,
ইমান চেপত মই গৈ থকা নাই, সেইকাৰণে ওপৰৰ পৰা দেখাই দিলোঁ। এয়া আগৰ দিনত দৰা কইনা সাজ। আৰু ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া, আৰু বাহিৰত কি আছে তাই চাম। এইপিনে এখন দোকান হয়, এইখন কিবা কিবি হেৰি কৰিব পাৰি। আৰু এতিয়া যাওঁ ভিতৰত। এইখন ওপৰত ওপৰৰ পৰা মাৰি ভিডিঅ' কৰিব পাব লাগিছিল। বহুত ধৰি উঠিছে। বাহ বাহ হেৰি যায় কি লেতেৰা আছে নেকি? মাপি আছে। এই বনত বলক, বনত কৈ দিওঁ কোনো কথাতে। হাই ফ্ৰেণ্ডছ, আৰু কলাক্ষেত্ৰৰ পৰা বাহিৰে বাহিৰে আহিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ। আৰু ধন টোপনিয়ে গৈছিল গাড়ীতে, এতিয়া অকণমান তাক সুযোগ আহিব দিওঁ। টোপনি ঠেলা চেলা হৈ আছে কিন্তু ধন এয়া হাই কোৱাখন, হাই কোৱাই দিলে, হাই কোৱাই দিয়া ধন, হাই কৈ দিয়া। সেইপিনে ব্ৰহ্মপুত্ৰ পাৰ আছে, বহুত মানুহ হৈছে আজি। কোনদিনাখন মানুহ ইমান নাহে, আজি কিন্তু বহুত মানুহ হৈছে। ল'ৰা দেখিছেনে কি কৰিছে? প্ৰথম এৰি দিলোঁ গোটেই একদম আজি বহুত মানুহ হৈছে। আৰু আগতে আহিছিলোঁ কিন্তু ইমান মানুহ হোৱা নাছিলে, বহুত মানুহ বহুতেই হৈছে বুলিব লাগে আজি।
কোনটো কিয় দে বহিয়ে থাকক দেখি ঐ ঐ এইফালে চাই এইফালে এইফালে এইপিনে বাপ্পা ৰে যাওক গৈ কাপোৰ আনিব পতি থেকে চাপাইছে নাযাওঁ মই এবাৰ কৰি আছো ডাঙৰকে কিয় আছে 4-5টামান আছে নেকি কিয় লৈ যাব 4-5টামান হ'ব ঐ ঐ ঐ ঐ হাই গাইজ কালি আহি পোৱা ৰুম আহি পোৱা বহুত ৰাতি হৈ গ'ল আৰু সেইকাৰণে মই ভিডিঅ' কৰা নহ'লে আৰু এতিয়া ভাবিছোঁ যিহেতু ভিডিঅ'টো আধৰুৱা হৈ আছে ভিডিঅ'টো সম্পূৰ্ণ কৰি লওঁ আৰু আজি বহুত কাম কৰিবলগীয়া আছে কৰিব লাগিব কাম আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু কমেণ্ট কৰিব লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা পালে লগতে জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ